হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। আশা কৰোঁ সকলোৱে ভালেই থাক। বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা কে ছাৰৰ বিষয়ে। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰা জনপ্ৰিয় অভিনেতা কে ছাৰে অভিনয় ত্যাগ কৰাৰ পিছতেই তেখেতৰ অনুৰাগীসকলে অভিনেতাজনক সামাজিক মাধ্যমত বিভিন্ন ধৰণে লিখিছে। আৰু বৰ্তমান সময়ত জনপ্ৰিয় অভিনেতাগৰাকীয়ে তেখেতৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। জনপ্ৰিয় অভিনেতাগৰাকীয়ে কি বিশেষ পোষ্ট শ্বেয়াৰ কৰিলে শুনো আহক। ক্ষমা কৰিব, মানুহৰ জীৱনেই দেখোন স্থায়ী নহয়। কাল্পনিক চৰিত্ৰ এটানো কি? মোক যে ইমান খং কৰিছে, গালি পাৰিছে। বিশ্বাস কৰক, মই লাজ পোৱা নাই। মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই। পাৰক, হেঁপাহ পলুৱাই মোক গালি পাৰক। মোক এনেকৈ গালি পাৰক যাতে আগলৈ মই নতুন চৰিত্ৰ এটা কৰিবলৈ 10 বাৰ ভাবিব লাগে। 10 বছৰত 9-10টামান চৰিত্ৰ কৰি আপোনালোকক বিনোদন দিলোঁ। ডেংগু হওঁতে, কৰোণা হওঁতে জমাই গ'লোঁ। বহুত মৰম দিলে, গালি দিয়াৰ অধিকাৰ কিয় নাথাকিব? কাৰণ মোক আপোনালোকে চিনি পায়। মই নুশুনি কোনে শুনিব? হেঁপাহ পলুৱাই গালি পাৰক। এনেধৰণৰ আৱেগিক পোষ্ট শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বন্ধুসকল, এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতেই থকা বেল আইকনটি প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। ধন্যবাদ।